बाइक साखावग्रा बा गारि साखावग्रा नोंथांमोना बे भिडिअखौ जोबजासे नायना ला, बेखौ जोबोद नायनो गोनां। मानो होनना बुङोब्ला जाहाथे उनाव नोंसोरनि फालायाव गोलैया आरोना। भिडिअखौ जोबजासे नायबानो जाबाय। लोगोसे मोनसे आपडेट आरोबाव, कलकातायाव गोबोरखिजोंनो रुथि जादों आरो सासे मानसिया। भिडिअआ जोबोद इम्परटेन्ट, नायलांबानो जाबाय आरोना। দাঙি লৈ যাম মই তাত দে তোৰ যদি ঠিকে আছে মই নিনো গাড়ী একে নেকি ওলা আসবি কাল লগত কি ক'ত গেল আমি ক'ত গাড়ী ক'ত গেল যা হেলমেট লৈ আহ ক'ত গেল बोल নেকি এই তোর হেলমেট লয়া এই তার পে লয়া যা ঘর যা এই ঘর করে লাগা যা ওই এ ওঠা আয়া ও মোবাইল কো দিয়া রে এ দিয়া লাগা ও ঠিক আছে খেলবা লাগে না খেলে নাকি বড়িয়া খালি বাইন্দে দাও না না জয়গোবা থানাৰ পৰা আমাৰ মালেগড় পঞ্চায়তৰ বৰজনা গাঁও পঞ্চায়তৰ মাজত ব্ৰিজ এটা আছে। এই ব্ৰিজৰ ওপৰত দুটা বাইক আহি ইয়াতে সাইলেন্সাৰ চেঞ্জ কৰি সাউণ্ড কৰি আছিল পুৰা। তেতিয়া আমাৰ জয়গোবা আৰক্ষী থানাৰ পৰা আৰক্ষী বিষয়া ইয়াতে যোৱাৰ সময়ত দেখা পাল যে এনেকুৱা সাউণ্ড কৰি আছে। তেতিয়া আৰক্ষীহঁতে নুমি হেনা দুটা বাইক আৰু ল'ৰা দুটা জব্দ কৰি থানালৈ লৈ গৈছে। বহুত দৈনিকে এনেকুৱা হৈ থাকে আমাৰ ইয়াতে সাউণ্ড কৰি থাকে আৰু পুৰা স্পীড চলি থাকে। আমাৰ ইয়াতে গাঁৱলীয়া অঞ্চল হয়, এতিয়া ৰাস্তা ইমান সুবিধা নহয়। কিন্তু আজিকালি ল'ৰাবিলাকৰ বাইকবিলাক ভাল ভাল বাইক লয়, দামী দামী বাইক লৈ হেনা সাইলেন্সাৰ চেঞ্জ কৰি হেনা সাউণ্ডো কৰি থাকে আৰু স্পীডো বহুত চলি থাকে। আৰু ইয়াৰ কাৰণে আমাৰ গাঁৱতো বহুত অসুবিধা হয়। গাঁও অঞ্চলৰ মানুহ এই টাইম ৰাস্তাতে ঘূৰি থাকে। ইয়াৰ কাৰণে আমাৰ এক্সিডেণ্ট হোৱাৰো বহুতো সম্ভাৱনা থাকে। কাম হোৱাৰ কাৰণে আজি আমি জয়গোবা আৰক্ষী থানা বিষয়াসকলক ধন্যবাদ জনাইছো যে এনেকুৱা যাতে নেক্সট আৰু এনেকুৱা যদি কৰি থাকে তেতিয়াহ'লে আমাৰ ইয়াতে এনেকুৱা আৰু ভৱিষ্যতত নহ'ব বুলি আমি আশা কৰোঁ। এটা ব্রিজত যদি ৰখাই আপুনি পিছফালে চাই এনেকা চাবি নাই লৈ গৈছে। আপনারা কিন্তু এইসব ভিডিও বাড়ি ঘরে করার লেগে চেষ্টা করেন না, কারণ আমার প্রত্যেকটা ভিডিও কিন্তু পাবলিকসের। আমি আপনার ভিডিও দিয়ে থেকে একটু দেখাবো আমাদের তো আমি একটু ভিডিওটা করি। হ্যাঁ ওই দেখেন এই সুন্দর পুরো দিয়ে আমার এই ভিডিও দেখতে আপনার ভালো লাগে।